সঞ্জয় বসুমতাৰী ডাঙৰীয়া, MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, AGPৰ সাধাৰণ সম্পাদক নৱ কলিতা ডাঙৰীয়া আৰু তেখেতৰ কৰ্মীবৃন্দ, BJPৰ আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ প্ৰেসিডেন্ট ৰতন ৰয় ডাঙৰীয়া, প্ৰাক্তন প্ৰেসিডেন্ট ৰিণ্টু ৰয় ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ UPPL BJP আৰু AGPৰ কৰ্মকৰ্তা সকল, এই মন্দিৰৰ কমিটিৰ সভাপতি সম্পাদক আৰু বিষয়ববীয়া সকল, আজি এই পবিত্ৰ দৌল মহোৎসৱৰ এই শুভ মুহূৰ্তত উপস্থিত আই মাতৃসকল, বাইদেউ ভনীসকল, দাদা ভাইসকল, সকলোলৈ মই দৌল মহোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলোকে যাতে শান্তি সম্প্ৰীতি ভাল এটা পৰিৱেশত সদায় ৰাখে, ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। BTR অঞ্চলত স্থায়ী শান্তি অহাৰ পিছত BTR অঞ্চলৰ প্ৰত্যেকটো গাঁও, প্ৰত্যেকটো অঞ্চলত প্ৰত্যেকটো আমাৰ উৎসৱবিলাক খুব ভালকৈ উদযাপন কৰা দেখিবলৈ পাইছোঁ আৰু এইবেলি প্ৰথমবাৰ মই বৰপথাৰত আহি আপোনালোকে জ্যেষ্ঠসকল, আমাৰ আই মাতৃসকল, আমাৰ যুৱ যুৱতীসকল সকলো মিলি ইমান সুন্দৰকৈ এটা আধ্যাত্মিক চেতনাৰে দৌল মহোৎসৱ উদযাপন কৰিছে, এইটো দেখি পেলাই খুব আনন্দিত হৈছোঁ। আমি অসমৰ বিভিন্ন অঞ্চলত আধ্যাত্মিক যি চেতনা এইটো সদায় সজীৱিত থকা দেখিবলৈ পাওঁ, কিন্তু এতিয়া বৰ্তমান সময়ত আৰু সক্ৰিয়ভাৱে আমাৰ যি আধ্যাত্মিক চৰ্চা, আধ্যাত্মিক চিন্তাধাৰা বাঢ়ি অহাটো দেখিবলৈ পাই ভাল লাগিছে। কাৰণ ধৰ্মক বাদ দি আধ্যাত্মিক চিন্তাটো বাদ দি পেলাই, আধ্যাত্মিক আদৰ্শটো বাদ দি পেলাই আমি সমাজ গঠন কৰিব নোৱাৰোঁ। এইকাৰণে আপোনালোকৰ এই এটা মহান যি পদক্ষেপ এইটো চিৰযুগমীয়া হওক, সেইটো মই কামনা কৰোঁ। আমাৰ ইয়াত বহুতখিনি অসুবিধা মোক কৈছে, ইয়াত কালভাৰ এখন লাগে, ইয়াৰ লগতে আমাৰ এই দৌল মন্দিৰটো ডেভেলপ কৰাৰ কথা মোক ইতিমধ্যে মেমৰেণ্ডাম দিছে। আজি নিৰ্বাচনী বতৰ, বহুত কথা ক'বলৈ পায়, বহুত কথা ক'বলৈ নাপায়, তথাপিতো মই আপোনালোকক ক'ব বিচাৰিছোঁ, অনাগত দিনত আপোনালোকৰ কমিটিয়ে যিখন প্ৰপত্ৰ মোক মেমৰেণ্ডাম দিছে, ইয়াৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰি এই অঞ্চলৰ উন্নয়নৰ লগতে আমাৰ এই পবিত্ৰ দৌল মন্দিৰখন উন্নয়ন কৰাত আমি একেলগে আপোনালোকৰ লগত কাম কৰিম। মই এইটো আপোনালোকৰ আগত আজি কৈছোঁ। অনাগত দিনত ইয়াৰ স্কুল এখন আছে, স্কুলৰ অৱস্থাও জৰাজীৰ্ণ, এই স্কুলৰ বিষয়টো আমি আগুৱাই নিয়াৰ কাৰণে আপোনালোকৰ লগত একেলগে কাম কৰিম। মই সকলোলৈ আজি ইয়াত উপস্থিত হোৱা ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ যে এই দৌল মহোৎসৱৰ দিনত আপোনালোকৰ লগত একেলগে আমাকো ফাকুৱা খেলিবলৈ, হোলী খেলিবলৈ সুযোগ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি ভাৰতবৰ্ষখন নতুনকৈ সজাবলৈ গৈ আছে, য'ত নেকি আমাৰ দৰিদ্ৰ মানুহ গ্ৰাম্য অঞ্চলৰ কথাও চিন্তা কৰিছে, গ্ৰাম্য অঞ্চলত খোৱা পানী যোগান ধৰিছে JJMৰ দ্বাৰা। আজি বিভিন্ন আঁচনি আমাৰ গ্ৰাম্য অঞ্চলতো আহি পাইছে, PMৰ ঘৰৰ পৰা আদি কৰি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমখন নতুন ৰূপত সজাবলৈ তেখেতে হাতত লৈছে। অসমখন ভাৰতৰ উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি পদক্ষেপ লৈছে। BTR অঞ্চলতো আমি BJP UPPL একেলগে চৰকাৰ গঠন কৰাৰ পিছত আজি ৰাস্তা ঘাট নিৰ্মাণৰ পৰা বিভিন্ন কাম কাজ হাতত লৈছোঁ। আমাৰ এই সময়ত বড়ো, ৰাজবংশী, বঙালী, আদিবাসী, বিভিন্ন জাতি জনগোষ্ঠী, মাইনৰিটি বিভিন্ন অঞ্চলত বসবাস কৰা সকলোৱে এটা সমন্বয় কৰি শক্তিশালী আৰু সুন্দৰ BTRৰ এখন সমাজ গঢ়াৰ কাৰণে আমি একেলগে আগবাঢ়ি যাব লাগিব। অনাগত দিনত পুনৰ লগ পাম। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত দেশ হিচাপে নিৰ্মাণ কৰিব এটা আঁচনি তৈয়াৰ কৰিছে। এই অমৃতকালৰ সময়ত এই আঁচনিটো ৰূপায়ণ কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে শক্তিশালী ৰূপত ভাৰতৰ প্ৰধানমন্ত্ৰী দায়িত্ব ল'বলৈ গৈ আছে এই নিৰ্বাচনৰ পিছত। গতিকে কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ আজি জয়ন্ত বসুমতাৰী ডাঙৰীয়াই আমাৰ মনোনীত প্ৰাৰ্থী, BJP AGP আৰু UPPLৰ মনোনীত প্ৰাৰ্থী, NDAৰ প্ৰাৰ্থী। অনাগত দিনত আমাৰ সুস্থিৰ এটা বাতাবৰণ সদায় বৰ্তাই ৰখাৰ স্বাৰ্থত, এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত
আপোনালোকৰ মৰম আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব মই আজি পবিত্ৰ দৌল মহোৎসৱৰ দিনা আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰি অনাগত দিনত একেলগে আগবাঢ়ি যোৱাৰ এটা প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ